মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ মই ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীৰ শিশুলীলাৰ যিটো তোমালোকৰ প্ৰথম গোট পৰীক্ষাত আহিব তাৰ এটা ব্যাখ্যা কৰা বুজাবলৈ লৈছোঁ। আশা ৰাখোঁ সকলোৱে মন দিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। ঠিক আছে, ইয়াৰ ব্যাখ্যা কৰিবলৈনো কোনটো দিছে? 1 নম্বৰ কি দিছে? যাক যোগী নপাৱে ধ্যানত হেন হুৰি পলাম তভয়ত। এইটো আমি ব্যাখ্যা কৰি দেখাব লাগিব। ঠিক আছে, আমি ইতিপূৰ্বে আমি গম পাইছোঁ যে ব্যাখ্যা কৰাত কি থাকে? 3টা দফা থাকে। প্ৰথম দফাটোত আমি ক'ৰ পৰা অনা হৈছে, কোনে লিখা সেই বিষয়ে লিখিব লাগিব। ঠিক আছে, এতিয়া উক্ত কবিতাংশ আমাৰ পাঠ্যপুথি, এই কবিতাংশ যিটো কবিতাংশ ইয়াত দিছে আমাৰ পাঠ্যপুথি মানে আমাৰ কিতাপখনৰ নাম কি? অসমীয়া সাহিত্য চয়নিকাৰ। আমাৰ কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকাৰ। অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত। কোনে লিখিছে? শ্ৰীমন্ত শংকৰদেৱে বিৰচিত মানে ৰচনা কৰা শিশুলীলা এই কবিতাটোৰ পৰা অনা হৈছে। কবিতাটোৰ নাম শিশুলীলা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। ঠিক আছে, ইয়ালৈকে ক্লিয়াৰ? ইয়ালৈকে ভালে বুজি পাইছে? ক'ৰ পৰা অনা হৈছে? আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ ভিতৰত থকা অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ কোনে লিখা? শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। ঠিক আছে, 2 নম্বৰ দফাত ইয়াত কি বুজাব বিচাৰিছে এই কথাটো লিখিব লাগিব। ইয়াত মহাপুৰুষজনাই শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বৰ্ণনা কৰিবলৈ গৈ এইদৰে কৈছে। ইয়াত মহাপুৰুষজনাই মানে শ্ৰীমন্ত শংকৰদেৱে কি বুজাব বিচাৰিছে যে শ্ৰীকৃষ্ণৰ মহিমাৰ, ভগৱান কৃষ্ণৰ যে মহিমা কেনেকুৱা অপাৰ, পাৰ নাই, সীমাহীন, হয়নে? সেই কথাটো বুজাবলৈ এইদৰে কৈছে। এইটো কবিতাংশটো কৈছে। ঠিক আছে, 2 নম্বৰ হৈ গ'ল। এতিয়া 3 নম্বৰত আমি অলপ বহলাই লিখিব লাগিব। শ্ৰীকৃষ্ণ জগতৰ ঈশ্বৰ। আমি জানোৱেই কৃষ্ণ হৈছে গোটেই জগত মানে পৃথিৱী ঈশ্বৰ। তেওঁ অনাদি অনন্ত, তেওঁৰ আদিও নাই। অনাদি মানে যাৰ আদি নাই, ক'ৰ পৰা আৰম্ভণি, আৰু অনন্ত যাৰ অন্তও নাই। ঠিক আছে, অনাদি মানে যাৰ আদি আৰম্ভণিও নাই আৰু শেষো নাই। তেওঁ অনাদি অনন্ত, তেওঁ মানে ভগৱানৰ কথা কৈছে, কৃষ্ণৰ কথা কৈছে। যোগীসকলে অশেষ কষ্ট কৰি ধ্যান কৰিলেও তেওঁক নাপায়। যোগীসকলে মানে ডাঙৰ সনক সনন্দ এইবোৰ যোগী মহাযোগীসকলে অশেষ কষ্ট কৰি, যথেষ্ট কষ্ট কৰি ধ্যান কৰিলেও হাবিয়ে জংঘলে গৈ গুহাত সোমাই ধ্যান কৰিলেও কি কয়? তেওঁক নাপায়। অথচ সেই ভগৱানেই পৃথিৱীত যশোদাৰ পুত্ৰৰূপে থাকি যশোদাৰ ভয়ত পলাই তত হেৰাইছে। ঠিক আছে, কিন্তু সেই ভগৱানেই যিজনক যোগী মহাযোগীসকলে পোৱা নাই, কিন্তু তথাপিতো সেই একেজন ভগৱানে আকৌ পৃথিৱীত যশোদাৰ পুত্ৰৰূপে জন্ম লৈছে। ঠিক আছে, যশোদাৰ পুত্ৰৰূপে থাকি যশোদাৰ ভয়ত পলাইছে। ঠিক আছে, ভগৱানে যশোদাৰ ভয়ত পলাইছে, সেই কথাটো কৈছে। পলাই তত হেৰাইছে। সাধাৰণ শিশুৰ দৰে তেওঁ ঠেহ পাতি মাকৰ গাখীৰ খাইছে। সাধাৰণ মানে এটা সৰু বাচ্চাই যেনেকৈ কি কৰে, ঠেহ পাতে, নেখায়, মাকৰ ওপৰত খং কৰে, তেনেকৈ কৃষ্ণই কি কৈছে? মাকে আধা খোৱা এৰি যোৱাৰ কাৰণে কি কৈছে? মাকৰ গাখীৰ খাইছে আৰু আধা খুৱাই যশোদা এৰি যোৱাত, আৰু আধা খুৱাই যশোদা এৰি যোৱাত কি কৈছে? ঠেহ পাতিছে আৰু কি কৰিছে? খঙত উৎকপিছে, হয় নাই? খঙত শিলেৰে দধি ভাণ্ডাৰ শিলেৰে মানে শিল লৈ পেলাই দলিয়াই শিলেৰে দধি ভাণ্ডাৰ ভাঙি নিজে খাইছে আৰু কাক খুৱাইছে? বান্দৰকো খুৱাইছে। এতিয়া এইটো কথা মন কৰাইছোঁ। যেনেকৈ সৰু বাচ্ছা সাধাৰণতে এটা শিশুৱে কি কৰে? মাকৰ ওপৰত খং কৰে আৰু কিবা কিবি কৰে, হয় নাই? বস্তু দলিয়াই দিয়ে, কিবা কৰে। ঠিক সেইদৰে কৃষ্ণই কি কৰিছে? চোৱা, শিলেৰে দধি ভাণ্ডাৰবোৰ ভাঙিছে, য'ত দধি থৈছিলে এইবোৰ ভাঙি, দৈ টেকেলিবিলাক ভাঙি কি কৰিছে? নিজে খাইছে আৰু বান্দৰকো খুৱাইছে। এই কামৰ বাবে মাকে যেতিয়া চকু পকাই কৃষ্ণক মাৰিবলৈ খেদি গৈছে, তেতিয়া কৃষ্ণ ভয়তে পেলাইছে। এতিয়া চোৱা, তেতিয়া কৃষ্ণ যেনেকৈ মাকে ল'ৰা ছোৱালীবিলাকক মাৰিবলৈ খেদি যায়, ঠিক আছে, যশোদাই কি কৰিছে?
এই কামৰ বাবে এই কামটো কৰিলে যে কেলেই দধিভাণ্ডা ভাঙিলে সেইকাৰণে খঙতে কি কৈছে মাক যশোদাই কৃষ্ণক মাৰিবলৈ খেদি গৈছে আৰু কৃষ্ণইও সাধাৰণ ল'ৰা এটা যেনেকৈ দৌৰে ঠিক সেইদৰে কৃষ্ণও দৌৰিছে আচলতে কৃষ্ণ হৈছে ভগৱান হয়নে তেওঁ আমাৰ ত্ৰাণকৰ্তা তেওঁ আমাক সকলোকে পৰিচালিত কৰিছে কিন্তু তথাপিও মানুহৰ ভয়ত যে পলাইছে এই কথাষাৰি মানে কি কৰিছে আমাক শংকৰদেৱে বুজাবলৈ বিচাৰিছে মানে আমি যদি একান্তভাৱে ভক্তি কৰোঁ তেতিয়া আমাৰ ভগৱানে আমাৰ কি হয় এতিয়া যশোদা মানুহে হয় সদায় তাৰ ওচৰত ভগৱানে অৱতাৰ লৈ আহিছে ঠিক আছে ইয়ালৈকে আজি বুজালোঁ আৰু আশা ৰাখোঁ সকলো বুজি পাইছা আৰু বুজি নাপালে তোমালোকে মোক পাছত জনাবা ঠিক আছে থেংক ইউ